Hello everyone, welcome to Classfix Academy. Classfix Academy ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। সো আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম ইম্পৰ্টেন্ট এটা টপিক ইন্ডিয়ান সিটিজ নেম এণ্ড নিকনেম অৰ্থাৎ ভাৰতৰ বিভিন্ন চহৰ আৰু তাৰ নিকনেম সম্পৰ্কে আমি আলোচনা কৰিম। লগতে আমি ষ্টেটৰ কথা আলোচনা কৰি যাম যে কোন ৰাজ্যত আছে। ঠিক আছে। সো ফাৰ্স্ট অফ অল আমি আলোচনা কৰিম জয়পুৰৰ বিষয়ে। সো জয়পুৰ ৰাজস্থানত অৱস্থিত পিংক সিটি বুলি জনা যায়। ঠিক আছে, পিংক সিটি বুলি জনা যায়। সো ইয়াৰ পৰা আপোনালোকে প্ৰশ্ন পাব, প্ৰায় কম্পিটিটিভ এক্সামত প্ৰশ্ন থাকে ইয়াৰ ওপৰত। সো গতিকে আপোনালোকে ধুনীয়াকৈ নোটছ বনাই যাব আৰু যদি ভিডিঅ'টো ভাল লাগে ডেফিনেটলি লাইক কৰিব আৰু আমাৰ আগন্তুক ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। ঠিক আছে। সো নেক্সট আমি লৈছো যে আমাৰ পোচামপল্লী। ঠিক আছে, পোচামপল্লী তেলেংগানাত অৱস্থিত সিল্ক সিটি অফ ইণ্ডিয়া বুলি জনা যায়। ঠিক আছে। তাৰপিছত যোধপুৰ ৰাজস্থানত অৱস্থিত ব্লু সিটি বুলিও জনা যায় বা সান সিটি বুলি জনা যায়। তাৰপিছত আকোলা মহাৰাষ্ট্ৰত অৱস্থিত, মহাৰাষ্ট্ৰত দ্য কটন সিটি বুলি জনা যায়। ঠিক আছে, দ্য কটন সিটি বুলি জনা যায়। তাৰপিছত ভগলপুৰ বিহাৰত অৱস্থিত সিল্ক সিটি বুলি জনা যায়। তাৰপিছত উদয়পুৰ ৰাজস্থানত অৱস্থিত সিটি অফ লেকস। তাৰপিছত ভেনিস অফ ইষ্ট বুলি জনা যায়, হোৱাইট সিটি বুলিও জনা যায়। ঠিক আছে, উদয়পুৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। তাৰপিছত ডিব্ৰুগড় অসমত হয় আমাৰ টি কেপিটেল অফ ইণ্ডিয়া বুলি জনা যায়। ঠিক আছে। লগতে ভোপাল মধ্যপ্ৰদেশত অৱস্থিত সিটি অফ লেকস বুলি জনা যায়। ঠিক আছে। আহমেদাবাদ গুজৰাটত অৱস্থিত হয় আহমেদাবাদ, আপোনালোকে জানে। মেনচেষ্টাৰ অফ ইষ্ট। ঠিক আছে। তাৰপিছত বষ্টন অফ ইণ্ডিয়াজ ফাৰ্ষ্ট ৱৰ্ল্ড হেৰিটেজ চিটি। ঠিক আছে। সো এই তিনিটা নামেৰে জনা যায় আহমেদাবাদক। ঠিক আছে। লগতে সুৰত গুজৰাটত অৱস্থিত ডায়মণ্ড সিটি অফ ইণ্ডিয়া বুলি জনা যায়। ঠিক আছে, ডায়মণ্ড সিটি অফ ইণ্ডিয়া। তাৰপিছত লক্ষ্ণৌ উত্তৰ প্ৰদেশত অৱস্থিত সিটি অফ নৱাবছ। ওকে, এইটো মনত ৰাখিব। তাৰপিছত মুজফ্ফৰপুৰ বিহাৰত অৱস্থিত দ্য ল্যান্ড অফ লিচ। ঠিক আছে, LITCH লিচি, দ্য ল্যান্ড অফ লিচি। ওকে, তাৰপিছত সুইট সিটি বুলিও জনা যায়। ওকে, কানপুৰ উত্তৰ প্ৰদেশত অৱস্থিত দ্য লেডাৰ সিটি অফ দ্য ৱৰ্ল্ড বুলি জনা যায়। ঠিক আছে, দ্য লেডাৰ সিটি অফ দ্য ৱৰ্ল্ড। তাৰপিছত মুম্বাই মহাৰাষ্ট্ৰত অৱস্থিত সিটি অফ ছেভেন আইচলেণ্ড, সিটি অফ ছেভেন আইচলেণ্ডছ। তাৰপিছত গেটৱে অফ ইণ্ডিয়া, ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া বুলিও জনা যায়। পুনে মহাৰাষ্ট্ৰত অৱস্থিত ডেক্কেন কুইন বুলিও জনা যায়। ঠিক আছে, ডেক্কেন কুইন। তাৰপিছত নাগপুৰ মহাৰাষ্ট্ৰ, এই গোটেইকেইটা মহাৰাষ্ট্ৰতে বাৰু অৱস্থিত, অৰেঞ্জ সিটি বুলি জনা যায়। তাৰপিছত জলগাঁও মহাৰাষ্ট্ৰত অৱস্থিত বানানা সিটি বুলি জনা যায়। য়ৱতমল মহাৰাষ্ট্ৰত অৱস্থিত কটন সিটি বুলিও জনা যায়। ঠিক আছে। তাৰপিছত নাছিক মহাৰাষ্ট্ৰত অৱস্থিত ওৱাইন কেপিটেল অফ ইণ্ডিয়া বুলি জনা যায়। ঠিক আছে, ওৱাইন কেপিটেল অফ ইণ্ডিয়া। তাৰপিছত বাংগালুৰু। ওকে, সো বাংগালুৰু কৰ্ণাটকত অৱস্থিত, ইয়াতে বহুত কেইটা নাম আছে, মনত ৰাখিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আপোনালোকৰ বাবে। স্পেচ সিটি বুলি জনা যায়, গাৰ্ডেন সিটি অফ ইণ্ডিয়া বুলি জনা যায়। তাৰপিছত চিলিকন ভেলী অফ ইণ্ডিয়া বুলি জনা যায়, সায়েন্স সিটি বুলি জনা যায়। ঠিক আছে। সো এইকেইটা নামেৰে জনা যায় বেংগালুৰু। ঠিক আছে, নিকনেম। তাৰপিছত বেংগালোৰৰ প্ৰায় নামটো চিমিলাৰ হয়, মেংগালোৰ কৰ্ণাটকা ৰোম অফ দ্য ইষ্ট। ওকে, তাৰপিছত কাৰ্ডল অফ ইণ্ডিয়ান বেংকিং। ঠিক আছে, কাৰ্ডল অফ ইণ্ডিয়ান বেংকিং। মেছুৰ কৰ্ণাটকত অৱস্থিত চেণ্ডেলউড সিটি বুলি জনা যায়। ঠিক আছে, চেণ্ডেলউড মানে আপোনালোকে জানে চন্দনৰ যিটো হয় চেণ্ডেলউড সিটি বুলি জনা যায়। ঠিক আছে। তাৰপিছত কলকাতা ৱেষ্ট বেংগল সিটি অফ জয়, সিটি অফ পেলেচেছ। ঠিক আছে। তাৰপিছত আসানসোল ৱেষ্ট বেংগলত ল্যান্ড অফ ব্ল্যাক ডায়মণ্ড। ঠিক আছে, ল্যান্ড অফ ব্ল্যাক ডায়মণ্ড বুলি জনা যায় আসানসোল। ঠিক আছে। তাৰপিছত বিশাখাপট্টনম অন্ধ্ৰপ্ৰদেশত অৱস্থিত সিটি অফ ডেষ্টিনি, সিটি অফ ডেষ্টিনি বুলি জনা যায়। আৰু গোৱা অফ দ্য ইষ্ট। ঠিক আছে, গোৱা অফ দ্য ইষ্ট বুলিও জনা যায়। হায়দৰাবাদ তেলেংগানাত অৱস্থিত সিটি অফ পেৰ্লছ। তাৰপিছত হাইটেক সিটি বুলিও জনা যায়। ঠিক আছে, সেই হাইটেক সিটিটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব। তাৰপিছত কোচি কেৰেলাত অৱস্থিত কুইন অফ আৰেবিয়ান চি। ঠিক আছে। তাৰপিছত কালিকট। ঠিক আছে, কালিকট বন্দৰৰ নাম আপোনালোকে পাইছে, কালিকট কেৰেলাত অৱস্থিত সিটি অফ স্পাইচিছ। তাৰপিছত ত্ৰিচুৰ কেৰেলাত অৱস্থিত গোল্ড কেপিটেল অফ ইণ্ডিয়া বুলি জনা যায়। ঠিক আছে, গোল্ড কেপিটেল অফ ইণ্ডিয়া মনত ৰাখিব আপোনালোকে। তাৰপিছত নেক্সট কোলাম কেৰেলাত অৱস্থিত কেছৱে কেপিটেল অফ দ্য ৱৰ্ল্ড। ঠিক আছে, কেছৱে কেপিটেল অফ দ্য ৱৰ্ল্ড। মাদুৰী তামিলনাডুত অৱস্থিত সিটি অফ ফেষ্টিভেলছ। ঠিক আছে, সিটি অফ ফেষ্টিভেল বা এথেন্স অফ দ্য ইষ্ট। ঠিক আছে, এথেন্স অফ দ্য ইষ্ট বুলিও জনা যায়। ওকে, আৰু কেইটামান আছে, আপোনালোকে চাই যাব শেষলৈকে ভিডিঅ'টো আমাৰ। চেন্নাই তামিলনাডুত অৱস্থিত। ঠিক আছে। সো ইয়াতে বহুত কেইটা নাম আছে, তাৰে ভিতৰত আপোনালোকে পাব বেংকিং কেপিটেল অফ ইণ্ডিয়া, তাৰপিছত ইণ্ডিয়াছ হেল্থ কেপিটেল বা ইলেক্ট্ৰনিক মেনুফেকচাৰিং হাব, এইকেইটা ইম্পৰ্টেণ্ট হয়। গেটৱে অফ দ্য সাউথ ইণ্ডিয়া, এই নামবিলাক ইম্পৰ্টেণ্ট হয়, এইবিলাক মনত ৰাখিব আপোনালোকে। তাৰপিছত কইম্বেটৰ
তামিলনাডুত অৱস্থিত, কোইম্বেটৰ তামিলনাডুত অৱস্থিত, মেনচেষ্টাৰ অফ সাউথ ইণ্ডিয়া, ঠিক আছে, মেনচেষ্টাৰ অফ সাউথ ইণ্ডিয়া বুলি জনা যায়। তাৰপিছত পণ্ডিচেৰী, পুডুচেৰীত অৱস্থিত, পেৰিছ অফ দ্য ইষ্ট বুলি জনা যায়, ঠিক আছে, পেৰিছ অফ দ্য ইষ্ট। কাশ্মীৰ, জম্মু এণ্ড কাশ্মীৰত জানে আপোনালোকে ছুইজাৰলেণ্ড অফ ইণ্ডিয়া বুলি জনা যায়, ঠিক আছে, জম্মু কাশ্মীৰক কি বুলি জনা যায়, ছুইজাৰলেণ্ড অফ ইণ্ডিয়া বুলি জনা যায়, ইম্পৰ্টেণ্ট আছে, মনত ৰাখিব। তাৰপিছত জামছেদপুৰ, ঝাৰখণ্ডত অৱস্থিত, ষ্টিল চিটি অফ ইণ্ডিয়া, ষ্টিল চিটি অফ ইণ্ডিয়া বুলি জনা যায়, পিটছবাৰ্গ অফ ইণ্ডিয়া বুলিও জনা যায়, ঠিক আছে, এই দুটা নামে ইম্পৰ্টেণ্ট আছে, মনত ৰাখিব আপোনালোকে। তাৰপিছত পানীপত, হাৰিয়ানাত অৱস্থিত, চিটি অফ ৱেভাৰ্ছ বুলি জনা যায়, ঠিক আছে। তাৰপিছত ভুৱনেশ্বৰ, উৰিষ্যাত অৱস্থিত, টেম্পল চিটি অফ ইণ্ডিয়া, ঠিক আছে। তো আপোনালোকে ভিডিঅ'টো বাৰ বাৰ চাই যাব, পৰীক্ষাত যদি প্ৰশ্ন আহে আপোনালোকে এটলিষ্ট অপশ্যনকেইটা চাই ধুনীয়াকৈ এনচাৰ কৰিব পাৰিব, ঠিক আছে। তাৰপিছত কটক, উৰিষ্যাত অৱস্থিত, ঠিক আছে, দ্য চিলভাৰ চিটি বুলি জনা যায়। তাৰপিছত শ্বিলং, মেঘালয়ত অৱস্থিত, স্কটলেণ্ড অফ ইষ্ট বুলি জনা যায়, ঠিক আছে, স্কটলেণ্ড অফ ইষ্ট। চ' এই ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহিছিলে আছাম পুলিচ SI, ঠিক আছে, আছাম পুলিচ SIত প্ৰশ্ন আহিছিলে। আৰু জয়পুৰত যি পিংক চিটি বুলি জনা যায়, ইয়াৰ ওপৰত প্ৰশ্ন আহিছিলে আমাৰ DHSৰ টেকনিকেল এক্সামত। তাৰপিছত দুৰ্গাপুৰ, ৱেষ্ট বেংগলত, ৰুট অফ ইণ্ডিয়া, ঠিক আছে, আৰু টুইন চিটি বুলিও জনা যায়। তাৰপিছত আকৌ হায়দৰাবাদ, এইটো চৰি ইয়াতে ৰুট বুলি আছে আৰু টুইন চিটি বুলি জনা যায় হায়দৰাবাদ, ঠিক আছে, হায়দৰাবাদ বা চিকান্দাৰবাদ। তাৰপিছত জয়ছলমেৰ, জয়ছলমেৰ ক'ত অৱস্থিত, ৰাজস্থানত অৱস্থিত, আপোনালোকে জানে, গল্ডেন চিটি বুলি জনা যায়, ঠিক আছে। চ' আমি গোটেইকেইটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইণ্ডিয়ান চিটি এণ্ড নিকনেমৰ বিষয়ে আলোচনা কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে ডেফিনেটলি লাইক এটা কৰিব, আৰু আপোনালোকে ইয়াৰ পৰা নোটছ বনাই যাব, ঠিক আছে, নোটছ বনাই যেতিয়া কপিত ৰাখিব তেতিয়া আপোনালোকৰ বেছি ভালকৈ মনত থাকিব। চ' গতিকে আশা কৰিছোঁ আপোনালোকে ইয়াৰ পৰা নোট বনাই যাব, আৰু আমাৰ আগন্তুক ভিডিঅ' পাবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। থেংকছ ফৰ ৱাচিং ক্লাছ পিক্স একাডেমি। আগন্তুক ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক।